তোমাৰ অপেক্ষাত প্ৰিয় প্ৰিয়তম কুশলে আছা নিশ্চয়। পোনপ্ৰথমে হৃদয়ৰ নিভৃত কোণৰ নিৰ্ভেজাল মৰমবোৰ পঠিয়ালোঁ তোমালৈ বুলি। আশা কৰোঁ বিৰহী প্ৰিয়া বুলি দলিয়াই নিদিয়া যেন। মৰম, বাৰিষাৰ পাৰ ভঙা ঢল হৈ আজিও হৃদয়ত বয় জানা, তাহানিৰে আমাৰ ভালপোৱাৰ দিনবোৰ। বসন্তৰ প্ৰথম দিনাই তোমাৰ পৰা এপাহ কপৌ পাবলৈ বৰকৈ মন বান্ধো। তোমালৈ বুলি সাঁচি ৰখা বিহুৱানখন জাপতেই পচি যায়। তোমাৰ নামতেই হাতত জেতুকাৰ বোল সানি পদূলিলৈ ঘনাই বাট চাওঁ, কিন্তু তুমি যে নাহা। আৰু আজি চোৱা, এনেকৈ 10টা বসন্তই পাৰ হৈ গ'ল, তুমিহে উভতি নাহিলা। মৰম, স্মৃতিবোৰে আজিকালি বুকুত বৰকৈ খুন্দিয়ায়। প্ৰতিপলে বুকুত তুমি নামৰ বিষ এটা পুহি ৰাখোঁ। মইহে জানো সেই বিষে মনৰ ভিতৰতে মোক কিমান বাৰ মাৰি পেলায়। তোমাৰ মোৰ প্ৰেমৰ সাক্ষী সেই নৈখনো আজি বৰ অকলশৰীয়া। আমাৰ প্ৰেমৰ সোণালী স্মৃতিবোৰক বুকুত সাৱটি আজিও নৈখন বৈ আছে, ঠিক একেদৰেই। আৰু মোৰ হৃদয়তো বৈ আছে জানা। আজি আৰু বাঁহীৰ সুৰে মোৰ মন মতলীয়া নকৰে মৰম, তাৰ সলনি দি যায় এবুকু বিষাদৰ বতৰা। অবুজ মনক বাৰে বাৰে বুজাওঁ, কিন্তু তোমাৰ মৰমৰ আগত মোৰ বুজনিবোৰো যে বৰ নিথৰুৱা। তুমি চাগে বৰ ব্যস্ত ন? নতুন চহৰখনত নতুন আপোনজনে মৰমেৰে বৰকৈ মেৰিয়াই ৰাখিছে চাগে। হয়তো তোমাৰ সন্মুখত আজি মই এক অস্তিত্বহীন শূন্য মাথো। মোলৈ মনত পেলাবলৈ তোমাৰ চাগে আহৰি নাই, নহয়নে? আৰু মইনো কি কৰিম? পাহৰিবওতো নোৱাৰোঁ। পৰা হ'লে ময়ো দেখুৱালোহেঁতেন ব্যস্ততাৰ নানানটা অজুহাত। উপভোগ কৰিলোহেঁতেন ময়ো জীৱনৰ নতুন নতুন অধ্যায়। কিন্তু তুমি বিহীন এটা দিন আজি বৰ উৰুঙা জানা। বিশ্বাস জানো কৰিবা, তোমাৰ নামতে ঘনাই কপা এই বুকুখনি আজি এটি স্থিৰ মৰিশালী মাত্ৰ বুলি। তুমিতো জানা, সংগ বুলিবলৈ মোৰ যে কোনো নাই। জীৱনটো এতিয়া মোৰ বাবে এখন অপূৰ্ণ নাটক। দিনটো অভিনয় কৰোঁ আৰু ৰাতিৰ বুকুত নিজক সঁপি দিওঁ নিচুপে। হৃদয়খনে বৰকৈ উচুপি উঠে। খিৰিকীখন খুলি লৈ জোনাকীজনীৰ পোহৰত মনৰ সমস্ত গাথা লিখোঁ এখিলা বগা কাগজৰ বুকুত। সপোনবোৰ এতিয়া ইয়াতেই সীমাবদ্ধ। কিমান লিখিম তেজৰ চেকুৰাৰে বিৰহৰ কবিতা, কিমান লিখিম। ভাগৰি যাওঁ, কোনোখিনিত ময়ো ভাগৰি যাওঁ। তথাপিও তুমি এদিন অহাৰ আশালৈ নিজক সামৰি থওঁ। তুমি আহিবা ন মৰম? তোমাৰ মৰমেৰে আকৌ জীপাল কৰিবলৈ মোৰ মন পথাৰ। উকা কাগজৰ বুকুত মৌন হৃদয়ৰ এই স্তব্ধ বেথাবোৰক সদায় এই স্থান দিওঁ। আৰু শিৰোনামা থাকা সদায় তুমি। বহু চিন্তা ভাৱনাৰ অন্তত ৰিক্ত বুকুৰ এই অসহায় অনুভূতিবোৰক আজি তোমালৈ বুলি পঠিয়ালোঁ। হঠাৎ পিয়নৰ হাতত মোৰ নাম দেখি দলিয়াই নিদিবা। সময় উলিয়াই চিঠিখন পঢ়ি চাবা এবাৰ। আৰু মই জানো অন্তৰে এবাৰলৈ হ'লেও কান্দি উঠিব তোমাৰ। বাৰু, বহুত ৰাতি হ'ল, সামৰিছোঁ। ইচ্ছা কৰিলে কিবা 2 লাইন হ'লেও পঠিয়াবা দেই। বাট চালোঁ তোমালৈ আৰু তোমাৰ 2টা শব্দলৈ। কুশলে থাকিবা। ইতি তোমাৰ প্ৰিয়তমা।